মই প্ৰাঞ্জল। আজি মই বাকী বাকী মন গানটোৰ সম্পূৰ্ণ নোটখিনি দেখাবলৈ ওলাইছোঁ। চ' এই গানটো আছে ই মেজৰ স্কেলত। গম পালেনে? এইটো ই মেজৰ স্কেল। ইয়াত ষ্টাৰ্টিঙত কেনেধৰণে আহে একদম চিম্পলকে চেক্সোফোন লাগিব। বুজি পালে? বি চি ছাৰ, বি চি ছাৰ, তাৰপিছত এনেকে
কেনেকৈ যায় অকণমান মানে পাক লগাই লগাই বজাব লাগিব শ্ল' দেখাই আছো ষ্ট্ৰিংছ আহিব আকৌ বাজিব এইটোকে বুজাইছো তাৰপিছত চেম বস্তুটোৱে তাৰপিছত নেক্সট ডিত যাব কেনেকৈ গ'ল কেনেকৈ গ'ল ইয়াৰ পৰা চৰি দেই ডি হ'ব তাৰপিছত ইফালে এ তাৰপিছত মানে তাৰপিছত তাৰপিছত আপোনালোকে এইটো মিউজিক কেনেকৈ বজায় আপোনালোকৰ ইচ্ছা এইটো দিব পাৰে এইটো দিছে মই কিন্তু এনেকৈ দিছোঁ বা এনেকৈও দিব পাৰে 4 বাৰমান যায় মই এইটোৱে ভাল পাইছোঁ বেছি এনেকৈ দিছোঁ কিন্তু অৰিজিনেলটোত এই বস্তুটো বাজি থাকে মানে অকল এটা নোট ভালকৈ শুনিলে গম পাব এনেকৈ মই এইটো চিষ্টেমত দিছোঁ মানে কৰ্ডটোৱে আৰু লাষ্টত এইটো নেপেলাই মানে পাখি পাখি এই মন পাখি লগা মোৰ মন পাখি মেলি যাগুৰি চ' এনেকৈ এইখিনি প্ৰথম মিউজিক ইয়াৰ মাজতে এটা কৰ্ডৰ ইম্পৰ্টেণ্ট কথা কৈ দিওঁ দেই কৰ্ড এ মেজৰ এফ শাৰ্প মাইনৰ এফ শাৰ্প মাইনৰ তাৰপিছত বি মাইনৰ তাৰপিছত আকৌ ই মেজৰ এইখিনি বেছিক কৰ্ড হৈ গ'ল কিন্তু গানটোৰ আৰু ৰিচ আৰু ধুনীয়া শুনিবৰ কাৰণে চাচটো ল'ব পাৰি এই চাচটো পাখি পাখি মন পাখি লগা এফ শাৰ্প মাইনৰ ইয়াত কি কৰিলোঁ এফ সাজ 4 পাখি মেলি যায় উৰি উৰি পাখি মেলি যায় উৰি লগাই চাব এই বস্তুটো পঢ়াৰ লগে লগে মানে কিমান ধুনীয়া লাগে শুনি নহয় কি কি নোট লাগিছে এইটো এই কৰ্ডটো লগাইছো এইটো এফ সাজ 4 সাজ কৰ্ড ইউজ কৰিব পাৰি মানে মই বি সাজটো লগাই চাইছিলোঁ কিন্তু তাতকৈ বেছি এইটো বেছি ৰিচ লাগিছে সেইকাৰণে এইটো লগালোঁ এফ সাজ এফ শাৰ্প সাজ 4 পাখি পাখি মন পাখি লগা মোৰ মন পাখি মেলি যায় একদম এইটো লগাই দিয়াৰ পিছত আৰু শুনিব আৰু কি ধুনীয়া লাগে এতিয়া গানটো আহিব পিয়ানো লৈছোঁ কেনেকৈ যাব সম্পালে তাৰপিছত এফ শাৰ্প সাজ 4 এ মেজৰ
ভালনে শ্লোকে বজাওটো লগাব পাৰে কিন্তু গাওঁতে এইটো ইউজ হয় দেউতাৰ হাঁহি দে এইখিনিতে আপোনালোকে যেতিয়া গানটো বাজি থাকে আপুনি শুনিব দেউতাৰ হাঁহি দে এইটো বাজে হা মই অকণমান শুনিবলৈ কিবা টাইপ লাগিছে কিন্তু এইটো এনেকে বাজে এনেকে এনেকে গৈ থাকে মানে এই দুটা দেউতা হাঁহিলে আইসতে উৱনি গম পাইছে দেউতা হাঁহিলে আইসতে উৱনি চিছা মাইনৰ তাৰপিছত এফ মাইনৰ ৰ'দে বৰষুণে ধেমা F'4 B minor লগাব পাৰে বাট F'4 লগাইছো তেনেকে চ' নোটকেইটা আছিলে কেনেকে গম পালে এটা আঙুলি দেখাইছোঁ শ্ল' কৰি ল'ব যদি দিগদাৰ হয় চ' ইমানখিনি তাৰপিছত আহিব এইখিনি নেক্সট পাৰ্টত দেখাই আছোঁ